নমস্কাৰ সকলোলৈকে মৰম আৰু শুভকামনা জনালোঁ। আজি মই নিজে লিখা এটি গল্প আপোনালোকলৈ পাঠ কৰি আগবঢ়াই দিছোঁ। আপোনালোকে সময় পালে শুনি চাবচোন আৰু কেনে পাই জনাব। আৰু মোৰ এই গল্পটি মোৰ প্ৰথমখনি গল্প সংকলন দিকচৌবাতৰ এমুঠি জোনাকত সন্নিৱিষ্ট আছে। এয়া মই আৰম্ভ কৰিছোঁ গল্পটো। গল্পৰ শিৰোনাম আধলি এটাৰ সপোনৰ দৰে। বতৰটো গোমা হৈ আছে। পকী ৰাস্তাটোৰ দুয়ো কাষৰ ধুনীয়া ধুনীয়া ঘৰবোৰৰ বন্ধ দুৱাৰকেইখনে ৰাস্তাৰে যোৱা মানুহবোৰক দেখি যেন আমনিহে পাইছে। দুপৰীয়াৰ এই সময়খিনিত ৰাস্তাটো প্ৰায় নিৰ্জন হৈ থাকে। টাউন এলেকাৰ মাজৰে যদিও এই কলনীটো আৱাসিক অঞ্চল হোৱাৰ বাবে বহুত বেছি হেমগেম নহয়। মলয়ে হাতঘড়ীটোলৈ চালে। 1:10 গৈছে। পিঠিত থকা পাহাৰ যেন ডাঙৰ বেগটোৱে যেনেকৈ লিপিত খাই তাৰ পিঠিটোত বহি আহিছে, সেইটো অসমৰ অবৈধ বাংলাদেশীৰ বোজা যেনহে লাগিল তাৰ। বাটত পাৰ হৈ যাওঁতে ৰাস্তাটি গৈ থকা দুই এজনী ছোৱালীয়ে তালৈ নাচালেও তাৰ বেগটোলৈ কিন্তু এবাৰ চায়। কাৰণ সেই বেগটোৰ ভিতৰতে সিহঁতৰ হেঁপাহৰ বস্তুবোৰ সোমাই থাকে, যেনে কুৰ্তা, শাৰী, জোতা, কছমেটিক, ছুৱেটাৰ, কিতাপ, সৰু সুৰা ইলেক্ট্ৰনিক বস্তুকে আদি কৰি অন্যান্য বহুতো বস্তু। বেগটোত লিখি থোৱা ফ্লিপকাৰ্ট, আমাজন, স্নেপডিল আদি নামবোৰেই মলয়ৰ পৰিচয় বাটত পোৱা সকলোকে দি যায়। মন ভাল লাগি থকা দিনবোৰত তাৰ নিজকে চান্তাক্লজ যেন লাগে। কোনোবা এটা ঘৰৰ কলিং বেল টিপাৰ পিছত দুৱাৰ খুলি তাক দেখিলেই হাঁহি পেলায়। তাৰ মাজতো কিছুমান একঘামী বুজিও নুবুজাৰ দৰে ভেকচন ধৰা মানুহ আছে, যিবোৰে কেৰিং চাৰ্জৰ সৈতে মিলাই পইচাকেইটা দিওঁতে খুচুৰা 4 টকাটো অথবা 3 টকাটো দিবলৈ কেৰজেৰ লগাই এই 4 টকাটো নিদিওঁ দেই। তেতিয়াই মাথাবোৰ নষ্ট হয় মলয়হঁতৰ। আৰে সিহঁতেতো ইলেকশ্যনত ভোট পাবলৈ কম্বল বিলাই থকা নেতা নহয়। কেইহাজাৰমান টকাৰ বিনিময়ত পাৰ্চেলবোৰ বিলাই ফুৰা ডেলিভাৰী বয়হে। ডেলিভাৰী বয় হয়, এইটো নামেই সিহঁতৰ কমন পৰিচয়। বিশেষকৈ গাৰ্লছ হোষ্টেলৰ অৰ্ডাৰবোৰ আহিলে মলয় আৰু লগৰকেইটাৰ অলপ ভয়ে লাগে। কিয়নো পাৰ্চেল লৈ হোষ্টেলৰ গেটৰ মুখত ৰৈ ফোন কৰি ছোৱালীজনীক সাজি কাচি গেটৰ মুখলৈ ওলাই অহালৈকে আৰু 3-4টামান পাৰ্চেল দি আহিব পৰা টাইম হৈ যায়। অকল সেয়াই নে, কিছুমানে আকৌ অৰ্ডাৰ দি পাৰ্চেল অহাৰ পাছতো ৰিচিভ নকৰে, উভতাই পঠায়। প্ৰকাণ্ড বেগডালত আকৌ সেইটো ভৰাই উভতি আহিবলৈ পালে মলয়ৰো খং উঠে। তথাপি তাৰ বেগটো বহুতৰে বাবে হেঁপাহৰ। যেনেকৈ এটা সময়ত তাৰো প্ৰিয় হৈ পৰিছিল দৰমহালৈ ঘৰলৈ অহা দেউতাকৰ ৰঙা মোনাটো। কি যে নাছিল তাত। মাকৰ কেৰোকাপিন তেল, বড়ো প্লাষ্টিকৰ পৰা আৰম্ভ কৰি তাৰ হাফ পেণ্টটো, ভনীয়েকৰ চেণ্ডেলযোৰ, আইতাকৰ পলিবিয়ন টনিকটো, ককাকৰ গোন্ধোৱা পেকেটটোলৈকে। মিঠাইবোৰৰ কথা আছেই। কেতিয়াবা কমলা, গাজৰ, মূলা, বিলাহী, মাছ, পটল এইবোৰো আহিছিল। তেতিয়াৰ দিনত দৰমহা হোৱাটো উৎসৱৰ দিন এটা যেনেই লাগিছিল। আজিকালি ATMবোৰ হোৱাত এই মাদকতাবোৰ হেৰাই গ'ল। দৰমহা লৈ যোৱা উক্তি কৰি বজাৰ অনা দেউতাকক মলয়ৰ তেতিয়া যাদুকৰ যেন লাগিছিল। কেতিয়াবা ATMবোৰত পইচা উলিয়াব নোৱাৰি অসহায়ভাৱে ৰৈ থকা দেউতাকৰ সমবয়সীয়া মানুহবোৰক দেখিলে মলয়ৰ বেয়া লাগে। এই মানুহবোৰোতো যাদুকৰ আছিল এটা সময়ত সি ভাবে। দেউতাকে মোনাটো লৈ বাৰান্দাৰ চকী এখনতে বহি গোটেই বস্তুবোৰ এটা এটাকৈ উলিয়াইছিল। মাকে চাদৰৰ আগটো অলপকৈ মেলি উৰণিৰ নিচিনা কৰি খৰাহী অথবা ডলা এখন ওচৰতে দিছিলহি শাক-পাচলি আৰু মিঠাই টোপোলাটো থবলৈ। ককাকে দেউতাকে খুলি থৈ অহা জপনাখন মাৰি দেউতাকৰ ওচৰতে বহিছিলহি। আইতাকো সেই সময়ত ভঁৰালৰ সন্মুখত টেঙামৰা ছিঙি থকাৰ পৰা অথবা বিচনী বনাই থকাৰ পৰা উঠি আহি পানী এগিলাচ দেহি ঐ ইয়াক, মুখখন শুকাই টেমি হৈ আহিছে, এইবুলি বাৰান্দাৰ মাটিতে লেপেটা কাঢ়িছিল। এই চিনাকি সময়খিনিত মলয় আৰু তাৰ ভনীয়েকৰো ৰবলৈ নিজা ঠাই আছিল। সিহঁত দুটাই ভিতৰলৈ যোৱা দুৱাৰখনত ওলমি থকা নীলা পৰ্দাখনৰ কাষ দুটাত দুইফালে দুইটাই ধৰি থিয় হৈ ৰৈছিল। দুইটাই পৰ্দাখন নিজৰ ফালে টানোতে পৰ্দাখন আঁৰি থোৱা ৰছীডাল ধেনুখনৰ নিচিনা হ'বলৈ লওঁতেই চাওঁ এইকেইটা দুৱাৰখনৰ পৰা আঁতৰ হচোন, এইবুলি কৈ হাতত পানীৰ গিলাচ এটা লৈ মাক ওলাই আহিছিল। মাকে দেউতাকক পানী গিলাচ দি ওচৰতে থিয় হৈ ৰৈছিল। পানী গিলাচ খায়ে দেউতাকে মলয়হঁতৰ হেঁপাহৰ মোনাটো খুলিছিল। এটা এটাকৈ পেকেটবোৰ উলিয়াই গৈছিল আৰু আইতাকে হাতেৰে তুলি সেইবোৰৰ পৰিচয় পৰ্ব কৰাই সিহঁতৰ হাতত তুলি দিছিল। দেউতাকক সেই সময়ত সঁচাকৈয়ে যাদুকৰ যেন লাগিছিল সিহঁতৰ।
সকলোৱে মুখ মেলি চাই আছিল আৰু কি ওলাব ভাবি। একেবাৰে শেষত ৰাজা চাদাৰ ডাঙৰ পেকেটটো ওলাইছিল লং পেণ্টৰ পকেটটোৰ পৰা। ককাকে সেইটো লৈয়ে হাঁহি এটা মাৰি কৈছিল, এইকেইদিনহে তামোলখন খাই ভাল লাগিব। ইয়াৰ পিছত মাকে পাচলি খৰাহীটো আৰু মিঠাইখিনি লৈ পাকঘৰত চাহ বনাবলৈ গৈছিল। যাওঁতে ভনীয়েক জুমনক কৈছিল, তেল আৰু ক্ৰীমটো ভালকৈ থৈ দিগৈ যা, তেলৰ মুখনিখন তই নুখুলিবি দেই, বেকা হ'ব। মলয়ে হাফ পেণ্টটো লৰালৰিকৈ থৈ মাকৰ ওচৰত গৈ কি মিঠাই আনিছে চাইছিলগৈ। বুনিয়াজাতীয় মিঠাই হ'লে এমুঠি আগতীয়াকৈ টেষ্ট কৰিছিল। বাৰান্দাত দেউতাকে ককাক আইতাকক বৰ্ণনা দিছিল কিমান দীঘল লাইন আছিল বেংকত। তাৰ মাজতেই মাকে কেটলিত চাহ আনিছিল আৰু জুমনে মিঠাই থালখন। আটাইয়ে চাহ খাইছিল একেলগে। তাৰ পাছত সকলো নিজৰ নিজৰ কামলৈ আগৰ দৰে গুচি গৈছিল। দেউতাকেও কাপোৰ কানি সলাইছিল। বিহু পূজাৰ সময়ত দেউতাকৰ মোনাটো বেছি ডাঙৰ হৈছিল। যেনেদৰে এতিয়া মলয়ৰ পিঠিৰ বেগটো ডাঙৰ হৈছে বৰদিন, নিউ ইয়েৰ, মাঘ বিহু প্ৰায় ওচৰা ওচৰিকৈ অহাৰ বাবে। কথাবোৰ ভাবি থাকোঁতে মলয় কেতিয়ানো পাছালিটো পালেহি গমেই নাপালে। কাষৰ ফাষ্টফুডৰ দোকানখনৰ পৰা উৰি অহা চিকেনৰ গোন্ধটোৱে তাৰ পেটৰ ভিতৰত থকা ভোকটোক জগাইহে তুলিলে। এৰা, ভোক লাগিবৰে কথা। ৰাতিপুৱাই আলু পিটিকা আৰু বিলাহী এটাৰ চাটনি কৰিয়ে ভাত খাই ওলাই আহিছিল। ভাড়া ৰুমত অকলে থকা ল'ৰা এটাৰ বাবে ৰাতিপুৱাৰ ভাত সাজ ৰগৰ তুলি খোৱাটো বৰ সহজ নহয়। মলয় অনলাইন মাৰ্কেটিং, পাৰ্চেল ডেলিভাৰীৰ কাম কৰে। ফ্লিপকাৰ্ট, স্নেপডিল আদি 3টামান অনলাইন কোম্পানীৰ বস্তু সিহঁতৰ অফিচলৈ আহে। অফিচটোত তাৰ নিচিনা কাম কৰা আৰু কেইজনমান ল'ৰা আছে। BA পাছ কৰি 2টা বছৰ এনেই থকা জেঠাইকৰ পুতেক সীমান্তই তাক এই কামটোৰ কথা ক'লে। এতিয়া তাৰ এই কামটো কৰা এবছৰ হৈ গ'ল। ভোকটো বেছিকৈ লগাত বাইকখন ৰাখি মোবাইল ঘুমটিখনতে পুৰি ভাজি এক প্লেট খাই ল'লে। খাই হলত নেক্সট পাৰ্চেলটো ক'ত দিব লাগিব লিষ্টখন চাই নামটো পঢ়িলে, অনিন্দিতা চলিহা, হাউচিং কলনী। এই মানুহগৰাকীক আগতেও বহুবাৰ পাৰ্চেল দি পাইছে। মাহটোত 2-3 বাৰ তেখেতৰ পাৰ্চেল আহে। কি কৰে ইমান বস্তুৰে সি বুজি নাপায়। বাইকত ষ্টাৰ্ট দিওঁতেই জোতাৰ জোৰলৈ চকু পৰে তাৰ। বহুত পুৰণি দেখাইছে। যোৱা বছৰত কিনা যদিও সদায় পিন্ধাৰ বাবে উৱলি গৈছে। জেকেট এটাও ল'ব লাগিছিল। এদিন ভনীয়েকে সুধিছিল, দাদা ইণ্টাৰনেটত অৰ্ডাৰ দিলে ধুনীয়া ধুনীয়া কাপোৰ পায় ন? মোৰ লগৰ যে নমিতা, দীপশিখা, ইহঁতে ইমান ফুটনি মাৰে জানো? সিহঁতে যে ঢেৰ বস্তু কিনে অনলাইনত। ময়ো বাপেকে কৈ দিওঁ নহয়, আমাৰ দাদাই তাতহে চাকৰি কৰে। সিহঁতে তেতিয়া মই কি কিনিছোঁ সোধে। যোৱাবাৰ পূজাত তই দিয়া বেগটো তাৰ পৰাই কিনা কৈ দিলোঁ। তইতো তাৰ পৰাই কিনিছিলি ন? মলয়ৰ মনত পৰে যোৱাবাৰ পূজাৰ সময়ত ঘৰ ভাড়া, চিলিণ্ডাৰ, মাহটোৰ খৰচ আদি মিলাই তাৰ দৰমহাকেইটাৰ পৰা যি ন্যূনতমখিনি ৰৈছিলগৈ তাৰ পৰাই ঘৰলৈ যাওঁতে ভনীয়েকলৈ বুলি গুৱাহাটীৰে ফেঞ্চি বজাৰৰ পৰা গুলপীয়া বেগ এটি কিনি লৈ গৈছিল। বেগটো কিনি আনি অফিচতে থৈ পাৰ্চেল কেইটামান বিলাই আহি অফিচৰে পৰি থকা ফ্লিপকাৰ্ট নে মিন্ত্ৰা কিহৰ আছিল জানো পেকেট এটাতে ভৰাই লৈ গৈছিল বাইকত ওলমাই নিবলৈ সুবিধা কৰি। পাছত সি তেনেকৈ বেগটো তাইক দিছিলগৈ। কথাটো মনত পৰি মলয়ৰ মনটো বেয়া লাগি গ'ল। সি সদায় আনক ইমান বস্তু দি থাকে, অথচ ভনীয়েক আৰু মাক দেউতাক আনকি তাৰ নিজৰ কাৰণেও একো অৰ্ডাৰ দি পোৱা নাই আজিলৈকে। সকলো বস্তু একেই, ভালকৈ নাচালে অনলাইন বস্তু কিনি ঠগো খাব লগা হয়। তথাপি নতুন অভিজ্ঞতাৰ সোৱাদ বা নতুন ধৰণে পোৱা অনুভৱ এটাওতো আনন্দ ল'বলৈ মন যায়। কাঠমিস্ত্ৰীয়ে পীৰা এখন বনাই দিব নোৱাৰিলে ঘৰৰ মানুহৰ সন্মুখত যি অৱস্থা হয়, মলয়ৰো ঠিক তেনেকুৱাই লাগিল। মাক দেউতাকে তাক পইচা নোখোজে, তাকেই ভালকৈ চলিবলৈ কয়। তথাপি তাৰ অনুভৱ হ'ল মাক দেউতাক আৰু ভনীয়েকক কিবা এটা দিবলৈ। ভৌ 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 অনিন্দিতা চলিহাৰ ঘৰৰ গেটখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে বাৰান্দাৰ পৰাই বগা এলচিচিয়ান কুকুৰটোৱে ভুকিলে। ফোনৰ নাম্বাৰটো ডায়েল কৰিলত দুবাৰমান ৰিং হওঁতেই মানুহ এজনে ফোনটো ৰিচিভ কৰিলে। হেল্ল', অনিন্দিতা চলিহাৰ পাৰ্চেল এটা আছিল, গেটৰ বাহিৰত আছোঁ। অ'কে গৈ আছোঁ। ওপৰ মহলাৰ ৰুম এটাৰ খিৰিকীৰ পৰ্দা এখন খোজ খোৱা মলয়ে দেখিলে। ফোনটো ৰখাৰ 2 মিনিটমান ৰোৱাৰ পাছতেই অনিন্দিতা চলিহা ওলাই আহিল। ৰঙা লিপষ্টিকেৰে বোলাই থোৱা উঠযোৰ। হাঁহি এটা মাৰি পইচাখিনি দি পাৰ্চেলটো লওঁতে মলয়ে সুধিলে, ভালনে? ভাল। উত্তৰটো দি মলয়ৰ মনটো সঁচাকৈয়ে ফৰকাল লাগি গ'ল। বাকী থকা পাৰ্চেলকেইটাও সোনকালে দি সি সন্ধিয়া নিজৰ ৰুম পালেহি। যোৱা মাহৰ ৰাহি পইচাকেইটাৰ সৈতে এই মাহৰ দৰমহাটো যোগ কৰি সি অলপ পইচা নিজৰ মাহটো চলিবলৈ ৰাখিলে। বাকী থকা 4,000 টকাৰে মাক দেউতাক ভনীয়েকৰ বাবে কিবাকিবি এটা আৰু তাৰ বাবেও জোতা এযোৰ অৰ্ডাৰ দিবলৈ বুলি সি মোবাইলটো উলিয়ালে। মনত তাৰ ছবি এখন ভাহি উঠিল।
পিঠিত তাক দেউতাকে গুৱাহাটীলৈ প্ৰথম ওলাই আহোঁতে কিনি দিয়া ৰঙা বেগটোলৈ ঘৰৰ পদূলিতেই থিয় হ'বগৈ। ভনীয়েক দৌৰি আহিব। দেউতাকে চোতালৰ পৰা মাকক চিঞৰি সি অহাৰ কথা ক'ব। মাকে সি যাব বুলি গম পাই ৰান্ধি থকা শ'ল মাছৰ জোলকণ খুচৰি থকাৰ দৰেই খেতাখন লৈ বাহিৰলৈ ওলাই আহি তাক দেখি হাঁহি পেলাব। সি জোতাযোৰ খুলি বাৰান্দাতে বহিব। মাকে দিয়া পানীগিলাচ খাই বেগৰ পৰা এটা এটাকৈ পেকেটবোৰ উলিয়াই মাক, দেউতাক আৰু ভনীয়েকৰ হাতত দিব। একেবাৰে শেষত দুডাল ফুলৰ মালা উলিয়াই ক'ব, এই দুডাল মালা ককা আৰু আইতাৰ ফটোত আঁৰিব লাগিব। থাকক, সিহঁতৰ বাবে বিলাসিতাবোৰ এনেকৈ থাকক। হেঁপাহ এটা হৈ বহু দিনৰ মূৰে মূৰে কিছুমান মুহূৰ্ত বৰ মূল্যৱান, ঠিক আধলি এটাৰ সপোনৰ দৰে। গল্পটো ইমানলৈকে আছিলে। ধন্যবাদ।